তো ফ্ৰেণ্ডসকল আজি আপোনালোকৰ মাজলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ এই ভিডিঅ'ত মই দেখুৱাই দিম কেনেকৈ আপুনি অনলাইনত এপ্লাই কৰিব পাৰে ৰেচন কাৰ্ড অৰ্থাৎ অনলাইন এপ্লাই কেনেকৈ কৰিব পাৰিব ৰেচন কাৰ্ডত আৰু অনলাইনত এপ্লাই কৰি আপুনি কেনেকৈ ৰেচন কাৰ্ড বনাব পাৰে তো সবিশেষ তথ্যখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো বলক এতিয়া দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো প্ৰথমতে আপোনালোকৰ যাব লাগিব গুগল বা গুগল ক্ৰমত যাব তো যোৱাৰ পিছত আপোনালোকে তাতে সাৰ্চ কৰিব ৰেচন কাৰ্ড অনলাইন এপ্লাই বা ৰেচন কাৰ্ড এপ্লাই আসাম তো আপুনি যিকোনো সাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব তো ওপৰৰ ফালে ইনষ্টল ডাউন কৰি দিলে আপুনি চাওক এটা লিখা থাকিব অনলাইন এপ্লিকেশ্যন ডুপ্লিকেট ৰেচন কাৰ্ড কাৰেকশ্যন ফৰ্ম তো আমি কি কৰিম আমি যেহেতু নতুন ৰেচন কাৰ্ডৰ এপ্লাই কৰিম তো তেতিয়াহ'লে আমাক কৰিব লাগিব অনলাইন এপ্লিকেশ্যন এতে ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব তো এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত আমি কি কৰিম একেবাৰে সোঁফালে ওপৰত চাওক 3 ডটত ক্লিক কৰি আমি এইটো ডেস্কটপ সাইজ বনাই ল'ম তো ডেস্কটপ সাইজ বনাই লৈছোঁ তো ডেস্কটপ সাইজ বনাই লোৱাৰ পিছত আমি কি কৰিম ওপৰৰ ফালে ইনষ্টল ডাউন কৰি দিম বস্তুটো চাওক ওপৰৰ ফালে ইনষ্টল ডাউন কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহি যাব তো যদি আপুনি নতুন ৰেচন কাৰ্ড এপ্লাই কৰিব বুলি ভাবিছে তো তেতিয়াহ'লে এতে পাৰ্সোনেল ডিটেইলছখিনি আপোনাৰ বহুৱাই দিব লাগিব তো পাৰ্সোনেল ডিটেইলছ কি হ'ব চাওক ফুল নেম অফ এপ্লিকেণ্ট অৰ্থাৎ যিজনে এপ্লাই কৰিব তেওঁৰ ফুল নামটো বহাব লাগিব তো এতে ছাৰ নেম দিছে অৰ্থাৎ টাইটেলটো আগত বহাব লাগিব আৰু মিডিল নেম যদি আছে দি দিব আৰু যদি নাই তেনেহ'লে ফাৰ্ষ্ট নেমটো বহাব তাৰপিছত তলত চাওক এজটো দিয়া হৈছে এজটো হ'ব আপোনাৰ এতে এজটো কিমান হয় সেইটো বহাই দিব আপুনি তো বহাই দিয়াৰ পিছত তাৰপিছত চাওক এতে আপুনি কি দিছে হাউ হোম ষ্টেট তো হোম ষ্টেটত আপুনি ক্লিক কৰি আপোনাৰ ষ্টেট কি হয় এইটো আপুনি বহাই দিব তো তাৰপিছত এনেকুৱা ডেট অফ বাৰ্থ দিয়া হৈছে ডেট অফ বাৰ্থটো বহাই দিব তো বহাই দিয়াৰ পিছত মোবাইল নাম্বাৰ দিয়া আৰু ইমেইল আইডি আধাৰ কাৰ্ড তো যদি মোবাইল নাম্বাৰটো বহাই দিব 10 অংকৰ তো বহুৱাৰ পিছত এতে যেটো ইমেইল আইডি দিয়া হৈছে তো ইমেইল আইডি যদি আছে দিব পাৰে নাথাকিলে নাই আৰু আধাৰ নাম্বাৰটো এতে বহাই দিব আকৌ ওপৰৰ ফালে ইনষ্টল ডাউন কৰি চাব এতে চাওক দিয়া হৈছে কমপ্লিট ৰেচিডেণ্টেল এড্ৰেছ অৰ্থাৎ আপোনাৰ সম্পূৰ্ণ এড্ৰেছটো দিব লাগিব আপুনি য'ত বসবাস কৰে তো এতে সম্পূৰ্ণ এড্ৰেছটো দি দিব ৰুম নাম্বাৰ নেম অফ প্ৰিমিসেছ আৰু ৰোড ষ্ট্ৰীট নেম এৰিয়া ডিস্ট্ৰিক্ট পিন কোড সকলোখিনি আপুনি বহাই দিব তো বহাই দিয়াৰ পিছত ওপৰৰ ফালে ইনষ্টল ডাউন কৰি চাব 2 নম্বৰ ইন্ট্ৰডাকশ্যন তো ইন্ট্ৰডাকশ্যনত আপোনাৰ কি আছে ৰেশনিং এৰিয়া অৰ্থাৎ ভিলেজ এতিয়া আপোনাৰ গাঁৱৰ নামটো হ'ব আৰু ডিপাৰ্টমেণ্টৰ নামটো বহাব আৰু এতে সাৰ্কেল বা ডিস্ট্ৰিক্টটো দি দিব আপোনালোকে তাৰপিছত আকৌ ওপৰ ফালে এতে তলত কিবা লিখা আছে চাওক এপ্লিকেশ্যন ফৰ নিউ ৰেচন কাৰ্ড টু বি ফিল্ড বাই হেড অফ দ্য ফেমিলি অৰ বাই এনি ফেমিলি মেম্বাৰ্ছ আৰু যিজন ৰেচন কাৰ্ড এপ্লাই কৰিব তো সেইটো ফেমিলিৰ হেড মেম্বাৰ হ'ব লাগিব তো তাৰ নামতহে ৰেচন কাৰ্ডটো এপ্লাই কৰিব পাৰিব তাৰপিছত আকৌ ওপৰ ফালে ইনষ্টল ডাউন কৰি আপোনালোকে চাব পাৰে এতে চাওক এতে দিয়া হৈছে 3 নম্বৰ ফেমিলি ডিটেইলছ অৰ্থাৎ আপোনাৰ ফেমিলিত কিমানজন মানুহ আছে কাৰ নাম আপুনি ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত কৰিব খোজে তো সকলোখিনি ডিটেইলছ এইখিনিত দিব লাগিব নেম অফ এপ্লিকেণ্ট এণ্ড আদাৰ্ছ ফেমিলি মেম্বাৰ এতে দিয়া হৈছে যে যোনে এপ্লাই কৰিব তাৰ নাম আৰু আদাৰ্ছ যিকেইজন ফেমিলি মেম্বাৰ আছে তেওঁলোকৰ নাম দিব লাগিব এতে 2 নম্বৰত ৰিলেশ্যনটো দিব লাগিব যে তাৰ লগত ৰিলেশ্যনটো কি আৰু বয়সটো দিব লাগিব এজ তাৰপিছত দিব লাগিব নেশ্যনেলিটি তাৰপিছত অকুপেশ্যন এণ্ড এনুৱেল ইনকাম যে তেওঁ কি কাম কৰে আৰু তেওঁৰ বছৰি আয় কিমান তো এতে এইখিনি বহাই দিব লাগিব তো এইটো আকৌ এতিয়া যদি 5 জন হয় 6 জন হয় তো এনেকৈ আমি এতে ফেমিলিৰ সম্পূৰ্ণ লিষ্টটো পূৰণ কৰিব লাগিব আকৌ ওপৰৰ ফালে ইনষ্টল ডাউন কৰি চাওঁ এতে দিয়া হৈছে আদাৰ ডিটেইলছ বাকি যিবোৰ ডিটেইলছ আছে সেইবিলাক এতে লাগিব এতে চাওক other details while filling this field
the details of all the family member along with head of the family. এক নম্বৰ দিয়া হৈছে total annual income of all the family member by all the means. তো কিমান টকা ফ্যামিলি মেম্বাৰজনে কিমান টকা মানে ইনকাম কৰে সেইটো দিব লাগিব। তো তাৰ পিছত চাওক এতে দিয়া আছে 2 নম্বৰত টোটাল টেক্স পেয়েবল বাই অল দ্য ফ্যামিলি মেম্বাৰ। ফ্যামিলি মেম্বাৰৰ কোনো টেক্স পেমেন্ট কৰে নেকি, প্ৰফেশনাল টেক্স, ইনকাম টেক্স, সেল টেক্স। তো যদি কোনো টেক্স আপোনালোক পে নকৰে তো এতে দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰ পিছত চাওক লিখা আছে এতে ডু ইউ হেভ কুকিং ডমেষ্টিক গেষ্ট কানেকশ্যন। তো আপোনাৰ কোনো গেছ কানেকশ্যন আছে নেকি, তো সেইটো সুধিছে। যদি নাই আপুনি এতে ন' কৰি দিব, আৰু যদি আছে আপুনি ইয়েছ কৰি দিব। তাৰপিছত চাওক নেম অফ গেছ এজেঞ্চি, যদি ইয়েছ কৰিছে ওপৰত তেনেহ'লে ইয়াতে গেছ এজেঞ্চিৰ নাম দিব লাগিব। তাৰপিছত গেছ কনজিউমাৰ নাম্বাৰটো দিব লাগিব। আৰু তলৰ ফালে চাওক আৰ ইউ voluntarily willing to give up the rights of the receiving cereal grains on our ration card, তেটো কৰি দিব। তাৰপিছত তলত দিয়া হৈছে এইটো আদাৰ ডিটেইলছত প্লিজ প্ৰভাইড দ্য ফ্লোয়িং নেচেচাৰী ডকুমেণ্ট এজ দ্য ৰেচিডেণ্ট proof in order to get new ration card. Number 1 house receipt, number 2 এতে দিয়া হৈছে latest electricity bill, number 3 any other resident proof, যে আপোনাৰ যিকোনো এটা proof যেটাৰ আপুনি স্থায়ী বাসিন্দা বুলি যিকোনো এটা ৰেচিডেণ্ট proof লাগিব আপোনাৰ। তাৰপিছত তলক চাওক দিয়া হৈছে সাবমিট। এতে সাবমিট বুটনত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এটা ইনফৰমেশ্যন আহিব যে সম্পূৰ্ণ যদি কাৰেক্ট হৈছে আপুনি ওকে কৰি দিব। তো তাৰপিছত আপোনাৰ সম্পূৰ্ণ প্ৰচেছটো হৈ যাব। তো এনেকৈ আপুনি ৰেচন কাৰ্ডৰ এপ্লাইবোৰ কৰিব পাৰিব। তো ৰেচন কাৰ্ডৰ এপ্লাই কৰিব হ'লে আপুনি এনেকৈ এপ্লাই কৰিব পাৰিব। আৰু যদি এই ৰেচন কাৰ্ডৰ এপ্লাই কৰোঁতে আপোনালোকৰ কোনো অসুবিধাৰ সন্মুখীন হয় তো মোক কমেণ্ট ছেকশ্যনত জনাই দিলে মই নেক্সট ভিডিঅ'ত এপ্লাই কৰি প্ৰেক্টিকেল দেখুৱাই দিম, আৰু সেইটো চাই আপোনালোকে আৰু ভালকৈ বুজিব পাৰিব। তো মোক কমেণ্ট ছেকশ্যনত জনাই দিব বুলি আশা কৰোঁ। আৰু এই ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙটো বজাই দিব। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।